ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আবেদ মিউজিক ব্লগস। হেল্ল' গাইছ, আপোনালোক কেনে থাকা কৰি নিশ্চয় ভাল আছে, ময়ো ভাল আছোঁ। তো আজি গৈ আছোঁ ৰাধানগৰ। তাতে মানে বহুত অসুবিধা হৈছে বোলে মই শুনা পাইছোঁ। তো আজি তাতে গৈ আছোঁ মই, আৰু মই নহয় আমি চব গৈ আছোঁ, দুটা গাড়ী লৈ গৈ আছোঁ। আপোনালোকক চব দেখাব চেষ্টা কৰিম। তো গাইছ আহক আমাৰ লগত, আশা কৰিছোঁ নিশ্চয় ভিডিঅ' চাই ভাল পাব, আৰু ভিডিঅ' স্পীক নকৰাকৈ লাষ্টলৈকে চাই থাকিব। তেতিয়াই আপোনালোকে গম পাব আমি কি কৰিছোঁ। এই পইচা দি আমি ডনেশ্যন কৰিছোঁ, আৰু আমাৰ দাদাজনক পইচা দিছে। তো আমি কি কৰিছোঁ, আহক আমাৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়তো দেখিছে ভিডিঅ', তো এতিয়াও দেখি আছে। আমি সেই 8জন মানুহ আছোঁ। আপোনালোকে য়ং ষ্টাৰ ক্লাবত ভিডিঅ'টো চাব, চবৰ নাম আছে। আৰু এয়া মোৰ লগত আছে ইমতাজ আছে, সি গৈ আছে। ইমতাজ হাই এটা কৈ দিয়া। আৰু পিছফালে আছে ইয়ায়া গাইজ, আৰু এইফালে আছে ফাহাদ। তো ফাহাদো আমি 4টা আমাৰ এক গাড়ীত, আৰু মোৰ গাড়ীত আছে আৰু 4জন, জাহিদ আছে, সাবিৰ আছে, আজাৰ ভাই আছে, আৰু জাফৰ আছে। তো আমি 8জনে গৈ আছোঁ। আপোনালোকে চাই থাকক, পুৰা ভিডিঅ' চালে গম পাব। আৰু আপোনালোকে যিহেতু ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো গাইজ প্লিজ ছাবস্ক্ৰাইব কৰি লওক, আৰু বেছিকৈ বেছি শ্বেয়াৰ কৰক, যাতে মানুহে আহিব, এনেকুৱা ওলাই আহে হেল্প কৰিবৰ কাৰণে। তো আমি আজি গৈ আছোঁ, আজি দি আছোঁ আমি কি বন দি আছোঁ, পানী দি আছোঁ, চাবোন দি আছোঁ, বিস্কুট দি আছোঁ। তো এইবিলাকে আমি লৈ গৈ আছোঁ। আমি ৰাজবাৰী যাম, ৰাজবাৰী গৈ দিম। তো আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকে পুৰা ভিডিঅ' চাব, আশা কৰিছোঁ নিশ্চয় ভাল পাব। আহি পালোঁ আমি ৰাজবাৰী। আগতেতো ৰাজবাৰী গৈছিলোঁ, এতিয়া ৰাজবাৰী যাব নোৱাৰোঁ, ৰাস্তাত পূৰা পানী হৈ গ'ল। তো আমি এতিয়া ব'ট আহি আছে, তো ব'টৰে যাম। তো দুৰ্গাবাৰী আছে, দুৰ্গাবাৰীত যাম। প্ৰায় 100 মানুহ আছে বোলে সিহঁতে। তো ইয়াতে যাম, তাতে গৈ দিবলৈ চেষ্টা কৰিম। আৰু মোৰ পিছফালে চাওক, তেওঁলোকে ৰাজবাৰী পোৱা নাই, এয়া চাওক। নাম আৰু এইটো জেগা, এয়া চাওক কি অৱস্থা হৈ আছে। তো আমি চব দেখাবলৈ চেষ্টা কৰিম। ব'ট আহি আছে, এইমাত্ৰ গৈছে। তো 3খন ব'ট আছে, তো 3খন ব'টৰ পৰা আহিব, এতিয়া আহিব। ব'ট আহিলে আমি লৈ যাম। আমাৰ 100 চামান আছে, 100 চামান দি আহিম আমি। আপোনালোকে পূৰা চাই থাকিব, আৰু আমি আপোনালোকৰ এই ৰাধানগৰৰ যি দৃশ্য আছে আপোনালোকক দেখাম। আৰু আহক আমাৰ লগত। তো গাইছ, আমি গৈ আছোঁ, এই জেকেট পিন্ধি ল'লোঁ, গৈ আছোঁ আমি ৰিলিফ দিবলৈ। তো আপোনালোকে চাই থাকক, কিমান মই দেখাব চেষ্টা কৰিম আপোনালোকক, কিমান ঘৰ আছে, কিমান ঘৰ পানী ডুবি আছে, আপোনালোকক চব দেখাব চেষ্টা কৰিম। তো গাইছ চলক, আমি আগৰখনত গৈ আছে আমাৰ ৰিলিফৰ। তো আমাৰ বস্তুখিনি এইটোত গৈ আছে, আমি এইটোতে গৈ আছোঁ। তাতে মানুহ বেছি হৈ গ'ল কাৰণে। তো গাইছ ভালকৈ আহি আছে ন কেমেৰাটো? ঠিক আছে গাইছ, বলক আমাৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। तो जाहिद, कैसा लग रहा है तुमको इधर? बहुत ही दुख लग रहा है, क्योंकि ये सब हाल देखो भाई, बहुत लोग का घर पानी में बिक गया, पानी में चला गया। আছে ছাৰ আছে, ছাৰ ড্ৰাইভিং কৰি আছে, আৰু জাফৰ আছে, আমাৰ গামবুঢ়া চাচা আছে, আৰু এইফালে দাদা আছে, জাহিদ আছে, এইফালে ছাৰ আছে আমাৰ। आपका नाम क्या है सर? पाटिल। मेरा नाम विवेक पाटिल है। विवेक पाटिल है। अच्छा, मेरा नाम
राहुल कुमार सर बहुत तेजी से बोट चला रहे हैं, बहुत अच्छे लग रहा है। आपदा आया हुआ उस टाइम सेवा करना ही अपना काम है। हाँ सर वही बात है, आपका सैल्यूट है सर। 1000 बार सैल्यूट देने से कम हो। आवाज इंजन की आवाज में सुनाई नहीं देता। ফাইনেলি আমি গাঁও পাম এতিয়া। বহুত বেছি দেৰি নাই, 1 কিলোমিটাৰমান আছে দেখা গৈ আছে। তো আমি তাত গৈ আছোঁ, আপোনালোকক দেখাম আমি কোন কোন গৈ আছোঁ। ये देखिए हमारा सर ने कितना स्पीड में बोट चला रहा है, ये देखिए। ओह देख रहा ना? अच्छा पूरा देख रहे हैं। उधर कम होगा, हाँ इस साइड पे कम है। ज़्यादा मारता है, ऐसे काम रहता है। আজি অলপ বাকী আছে ঘৰ পাবলৈ। এয়া চাওক গাইজ কিমান পানী হৈছে, বহুত পানী হৈছে। আমি আপোনালোকক দেখাব চেষ্টা কৰিম। পূৰা গড় ডুবি আছে, তো আমি তাতে গৈ আছোঁ, আপোনালোকক দেখাব চেষ্টা কৰিম। এয়া অলপ বাকী আছে আৰু আধা কিলোমিটাৰমান হ'ব। আমি গৈ আছোঁ, গৈ পিনি আপোনালোকক দেখাম। তো ফাইনেলি গাইজ আহি পালোঁ। এয়া চাওক গড়, এয়া চাওক স্কুল গড় চাওক, স্কুল চাওক কিমান পানী। আমি ইয়াতে তো আমি এতিয়া দিবলৈ যাম, তাতে কেম্প আছে বোলে, তাতে দিবলৈ যাম আমি। আপোনালোকে চাই থাকক পুৰা ভিডিঅ' জনাম আমি। अरे फिर आ जाएगा। दे अरे एक ही को इतना नहीं दो, 2 3 सब ले जाओ ना दीदी, एक दो ना। সবকে এটা দিব, সবকে এটা দিব। अरे घर एक तुम अपना लेके उतरो। ओ भाई तुम अपना लेके उतरो, यहाँ बांटो मत, तुम लगे कैंप के लिए। हाँ अरे एक समोसा तुम अपना लेके उतरो। एक बांटो, किसी को मत दो। जहाँ आपको देना है वहाँ दो, वो बांटेंगे अपने आप। पकड़ ले लो और जाओ और दो क्या। ऐसे चल ভাই তো পালে ন ঘৰত ইমান পানী আছে এতিয়াই। चलो जाओ चलो। এইটো চাওক গাইজ স্কুল চাওক গাইজ, স্কুল কিমান পানী আপোনালোকে দেখি আছে, কিমান পানী উঠিছে চাওক গাইজ। মানে এনেকুৱা পানী হৈছে কান্দুলি মাৰি, বহুত পানী হৈছে গাইজ, বহুত পানী। এতিয়া আমি দিবলৈ গৈ আছোঁ, ইয়া বস্তি দি গৈ আছোঁ আমি দিবলৈ। তো গৈ দি আহিম আমি। हाँ আমি আপোনালোকক দেখালোঁ ইয়াৰ দৃশ্যটো, আপোনালোকে দেখিলে আৰু গম পালে কেনেকুৱা হুলস্থুল লগাই দিছিলে। আমি আনিছিলোঁ 100 পেকেট, তো ইয়াতে আনাৰ পিছতো মানুহে মানে হাতত 5টাকৈ লৈ গ'ল। আমি তাত ক'ব নোৱাৰিলোঁ, এনেকুৱা মানে হুলস্থুল লগাই দিছিলে। पकड़ बैठो, हवा मार रहा है। ফাইনেলি আমি আমাৰ দোৱা শেষ হৈ গ'ল, তো আমি গৈ আছোঁ। তো এইটোৱে আপোনালোকক দেখাবলৈ। भाई आगे झुक के बैठना, मेरे को दिखाई देना चाहिए। तू लंबा आदमी इधर बैठ जा भाई लंबा आदमी इधर आओ, सेट चला लंबा लंबा आदमी इधर आता है। শ্বেয়াৰ কৰিব গাইজ। ओ गाइस, हेलो गाइस। তো ফাইনেলি এইটোৱে খতম। আপোনালোকে ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এণ্ড কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে। আৰু সবকে এইটো অনুৰোধ যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব জলদি
চব নিজে নিজৰ স্থানলৈ স্থানান্তৰ হয় আৰু জলদি জলদি পানী যে কমি যায় আৰু বৰষুণ নিদিয়ে সেইটোৱে কৰিছোঁ আমি আমাৰ ইয়াত না দংকাল দিবি थोड़ा पिकअप और भाऊ ओ भाऊ सर थोड़ा पिकअप दीजिए पिकअप कराओ तो पिकअप তো গাইছ এয়া আমাৰ ছাৰে পিকআপ দিছে এয়া কেনেকুৱা স্পীডত গৈ আছোঁ আমি গাইছ বহুত ভাল লাগি আছে আপোনালোকক কি কম ভিডিঅ'টো কম মানে কি কম আৰু ক'বৰে দেখক পানী দেখক ঘৰত আহি পালোঁ